আমিনো মানুহ না নচলা দুটকা ঐ আমিনো মানুহ না বাটল খেতে মা হেই মইনা কলিজা কিয় খং কৰি আছ শুনা না নাই নাই আকৌ শুনবা লগা নাই আকৌ কবা লগা নাই আজিৰ পৰা চব শেষ তাৰ মানে তুমি আজি নুশুনা মোৰ কথা ৰিলেশ্যন চেঞ্জ কৰবা শেষ কৰবা নহয় কৈছোৱে 5 মিনিট আগত মই নৰো হা মইনা কলিজা তোমাক এৰি থাকব বাপ্পা অ এলা নাটক মোৰ আগত নকৰবা কাম নেদে মই এনেও এতিয়া বিমলকহে ভাল পাওঁ কোন বিমলা আহে আহে কেশৰ কাদম যুৱা কেশৰীজন নেকি এই কি কৈছা এইবিলাক তোৰ নাম বিমল চৌধুৰী মোক এৰি তুমি বিমলক খোৱা কৰিলা জ খগে মোকতো বৰবাদ কৰিলা তাকো কৰাগে এই যিটো কথা কিয় কৈ আছ বাই আজিৰ পৰা মোক ফোন নকৰিবা অ ৰবাচোন নাকাটবা কোনটো প্লিজ প্লিজ বাই 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 কাটিলো আকৌ শুনবা লগা নাই মোৰ তাই নতি মোক এইবিলাক লগৰ কেইটাকে ফোন কৰো ৰ হেল্ল' অ চমৰ ক'ত আছা আজি ফিল্ডক লগি আহিবিচোন গধূলি মোৰ বহুত ডাঙৰ কথা আছে আহিবি দে ফিল্ডত কম নে মই চব তই কেৱল 6টা বজাত আহি যাবি দে এই সুন্দৰে কিয়াবা মাতিলাক ইটাক লগি আহিয়ে বনাই মিছা মিছি ইমান সোনকালতে তোৰ কাৰণে বহি থাকিলো ইয়াতে খেমটা অলপ ৰখচোন আহিবাৰ হৈছে দে সি আৰু আহিছো দে চলি হাত বহুত টাইম ৰখছি নেকি কি বহুত টাইমে 1 ঘণ্টা 40 মিনিট ৰখিলো তো আইচাৰি তন্দে মোৰ কিমান দুখ কি কম তন্দকাৰ ভায়াত ও জানমনি সপোনতে আহিবা দুচকুতে ফাহিবা মৰমেৰে মাতিবা ঐ জানমনি অভিমানী নহবা দূৰে দূৰে নৰবা যাচিবা কোমল হিয়া ঐ জানমনি তুমি হবা পৰি দুয়ো হাতত ধৰা ধৰি কৰি আমি সৰগলৈ যাম ঐ জান এইটো গানৰ নিচিনা আমাৰ দৰে সপোন গেলা আছিলে তাই একেবাৰে মোক এৰি থৈ চেছ কৰি গেল ব্ৰেকআপ হৈছে চিধা চিধি আকৌ এলা গান চান গাই বহলাই কবা লগা নাই নহয় আমাক হৈ দে ভাই 5 মিনিট ইনকিও বৰ কৰিলি তই তাই মোক এৰি থৈ গেল তন্দৰ আৰু ধেমালি আছে জনাই ন তাইক মোক লাগে ভাল বহিনে কল্লালা কিয় লাগে মই জানো দে তোৰ কচুৰ কামাতটো বেছি না মোৰ লগত এটা উপায় আছে কৰবি নেকি কি যিটি কথা কয় ভাই কচুৰ কামাত নাই মোৰ দে কি উপায় আছে ক পটাপট আমাৰ গাঁৱত এটা মস্ত খাতাৰনাক বাবা আছে ডগদি কলা যাদু কৰে চব গাঁৱতে মাৰ খাইছি তাৰমানে ঘৰ বৰবাদ কৰি দে আপি আনি দে আপি খেদে দে চব কৰি দে শৰ্মা তই জানাই বৰে দেখোন জানো ৰ তাকে নিবি সি বেটা মাল মাগুৰ কিন্তু আকৌ নহয় চলি হাত মই যাম তাইক মোক লাগে বে ভাল দে হ'ব দে কালি আমাৰ তাকে লাগি পুৱাই আহি যাবি তই মই তোক সোনকালে বাবাৰ ওচৰক লৈ যাম হ'ব দে এতিয়া যাওঁ বল ঘৰা কৰি চলি হাত हो मेरा फूला है भंडारी करता नंदी की सवारी भोलेनाथ रे ओ शंकर नाथ रे जय भोलेनाथ বাবা আপোনাৰ ওচৰ লাগি মোৰ লগৰ চলি এটা আনিছিলো সি বহুত অসুবিধাত আছে অলপ সহায় কৰি দিয়কচোন আপুনি ধ্যান কৰি আছে নেকি কেনে দেখি দেখোন এইটো বাবাই না যিটো কথা নকবি বাবাই ধ্যান কৰি আছে অলপ টাইম ৰখ মই ধ্যান কৰি থকা নাই বাবা ৰাতিৰ মালৰ নিচা ফাটাই নাই এটা হাফ আৰু এটা ফুল খাইছিলো বাপ্পা বৈধ নিচা সেইকাৰণে অলপ বহি আছো ৰবাতে ক'ত আনিলি তই বাবা দেখোন মাল চাল খাই পেয়াল একদম কোৱাচোন বাবা তোমাৰ কি অসুবিধা আছিলা কম ৰ'ব বাবা পিছে আপোনাৰ চুলি কেইডাল দেখোন ঘূৰি থাকে কিবা মেচিন চেচিন লগাই ৰৈছি নেকি দামী মানুহ দামী কথা তোনা বুজি নাপদা মই মোৰ মাথাত ভাঙৰ গাছ ৰুইছো মেণ্টেল বালি কিবা কৈছ নেকি বাবু কনাই দিয়ক বাবা আকৌ মই আপোনাৰ তাতে বহুত প্ৰব্লেমত পৰি আহিছো মই এটা আপিক ভাল পাইছিলো তাই মোৰ লগত থাকবা নোখোজে বোলে কোনোবা বিমল নামৰ ল'ৰাটোৰ লগত থাকিব বুজে আপুনি কিবা উপায় দিয়ক মোক মোৰ লগতটোৱে ক'লাক আপুনি বোলে বহুত কলা যাদু জানে তিৰিয়াপি বোলে আপুনি পলে খেদাব পাৰে ঘূৰাই আনিব পাৰে মোৰ গাৰ্লফ্ৰেণ্ডটোকো ঘূৰাই আনি দিয়ক পৰা যাব কি নাম তোমাৰ গাৰ্লফ্ৰেণ্ডৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম অনামিকা বাইবাকৰ নাম ধনেশ্বৰ নেকি হয় বাবা বাইবাকৰ নাম ধনেশ্বৰ কেইদিনমান আগত বিমল নামৰ ছোৱালী এটা আহিছিল ৰ মোৰ তাকে লাগি কোনোবা বোলে অনামিকা নামৰ আপি তাক ভাল পা কৰি দিব লাগে ময়ো আকৌ নাজনো কলা যাদু মাৰি ফেলে ভাল পা কৰি দিলো বহিনে কল্লালাক বাবা তইহে মোৰ সংসাৰ ভাঙিলি তোৰে আজি পিঠি ভালিম ৰ
এই বাবার লগত যুদ্ধ নকৰবি এই কিবা কৈ দিব তো কেতিয়া বাছা বল এৰ পাই এই আকৌ ঘন্টা কৰিব নোৱাৰে ই মোক এক আজি বয়া মাৰিম। কি কৈছা বইনা কল্লালাক মোক বয়া মাৰা ৰতো আজি ছাগাল বনি দাও তই কাক ছাগল বনাবে দেচোন বনাব ন। বে 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 এ হ'ব দে মন মাৰি থাকিব নালাগে খা কানি। মই ইমান বাৰ মানা কৰিছিলে দোষ বাবাৰ লগত কাজিয়া নকৰবি এতিয়া পালি না শেকাটো ছাগল বন দিলাক না খা কানি খা যি হ'ল দে আৰু উপায়তো নাই। মোৰ গাৰ্লফ্ৰেণ্ডটো গেল হাতৰ পাই যাই ছাগালে হ'ব লগা হ'ল চেছ মই তোক লগি দুখে লাগছি বে মোৰ বে বে বেছি দুখ কৰিব নালাগে দে ছাগালটো হলোৱে মই আৰু উপায়ো নাই। এ তই ছাগাল হোৱাৰ কাৰণে মই দুখ কৰা নাই ৰ মই বেলেগ কাৰণতহে দুখ কৰিছো। আৰু কি বেলেগ কাৰণত দুখ কৰিছ তই মানে তোৰ বাইপেৰে তোৰ গাৰ্লফ্ৰেণ্ডৰ বাইপাকৰ তাতে তোক বিক্ৰী কৰিছে অনামিকাৰ বিয়াত বোলে তোক কাটি ফেলে মানুহক খুৱাব জানানা নাই। হা কি কৈছা তই এলা মোৰ গাৰ্লফ্ৰেণ্ডৰ বিয়াত মোক কাটি মানুহক খুৱাব খোৱাক ৰচোন মই সেইটোতো বেয়া পোৱা নাই মই বেয়া পাইছো এইটো কাৰণতে তই আৰু 2 দিনমান থাকিলি বেছিকে মাংস পালো আমি। হা বইনা কল্লালাক তোৰো সেয়ে ধান্দা ৰ তোক হিংকাও ৰ এ ৰ কেনে কৰা ভাই পাগলা হৈছে নেকি তই। মই পাগল হৈছো মই তোৰ কতি হিংকাম আজি হাও কেনে কৰা ভাল এই মই ঘৰতে যাওঁ দে। গাইজ থেংক ইউ ছ' মাছ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে নিচান ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিব দিয়ক আৰু ভিডিঅ' গেলা শ্বেয়াৰ কৰিব। মই যাওঁ দিয়ক ই নহ'লে হিংকাব ভাল বে বে ৰ তোক আজি চোৰ আচ্ছা আমিনো মানুহ না নচলা দুটকা ঐ আমিনো মানুহ না বাটল খেতে হেমান এজা কৈছো কেঁচুকে উঠং ঐ মেনকা যা কৈছো কেঁচুকে উঠং